মই ৰূপাঞ্জল বৰুৱা মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু 5 জুন আৰু আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে প্ৰতি বছৰে গোটেই বিশ্বতে পালন কৰা হয় আৰু এই দিৱসটো পোনপ্ৰথমে 1973 চনৰ 5 জুন তাৰিখে পালন কৰা হৈছিল। তাৰপিছত সমগ্ৰ বিশ্বতে এই দিৱসটো পালন কৰা হয়। এই 5 জুনৰ বিশ্ব পৰিৱেশ দিৱসটো পালন কৰা মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগতা কৰি তোলাৰ লগতে সকলো মানুহকে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীখনক সুস্থ কৰি ৰাখিবৰ কাৰণে এই দিৱসটো প্ৰতি বছৰে পালন কৰা হয়। এতিয়া আমি সেয়েহে এই 5 জুনৰ দিনাখন আমি সকলোৱে মিলি জুলি এই দিৱসটো পালন কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু এতিয়া আমাৰ লগত এই দিৱসটো পালন কৰিবৰ কাৰণে এটা কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এতিয়া আপোনালোকে এই ভিডিঅ'টো শেষলৈকে যিমান পাৰে চাই থাকিব। এয়া আমাৰ নিচাদ আৰু নিচাদে গাঁতবিলাক খান্দি দিব আৰু গছপুলিবিলাক যাতে ছাগলীয়ে খাব নোৱাৰে সেইবাবে খুঁটিবিলাক পুতি দিব আৰু ইয়াত নেট মাৰি দিয়া হ'ব। আৰু এতিয়া আমি লাহেকৈ এই গাঁতবিলাকত পুলিবিলাক ৰুই যাম। নিচাদৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক হোৱাৰ লগতে এজন সমাজ সেৱক হিচাপে পৰিচিত। আমাৰ নিজ চাবুৱা নতুন গাঁৱত চন্দ্ৰমা NGOৰ উদ্যোগত আমি সকলোৱে মিলিজুলি বৃক্ষৰোপণ ও প্ৰতিপালনৰ কাৰ্যসূচীৰ জৰিয়তে আমি সকলোৱে মিলিজুলি আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এই ৰাস্তাটোত আমি গছপুলি তলত হৈছে নি এই খুঁটি দুটা আনক এইখন। আপুনি ক'ৰ পৰা আহিছে? নহয় মই ৰহমৰীয়া। আমিও ৰহমৰীয়াৰ পৰা উঠি আহি কিনি ইয়াত আছোঁহি। খুঁটি দুটা লাগিব এতিয়া। সেই হেঁটাখন হেঁট ইয়াত নিদিলোঁ। ইয়াত এটা বান্ধি দিওঁ ন? ইয়াৰ ৰছী এটা লাগিছে। আজি এই ৰাস্তাটোত আমলখি পুলি লগোৱা হৈছে। কি খবৰ? এয়া NGO মানুহবিলাক আহিছে আৰু প্ৰত্যেকৰ হাততে একোটাকৈ গছপুলি লৈ আহিছে ৰুবৰ কাৰণে। আৰু আপোনালোকেও যিমান পাৰে গছপুলি ৰুৱক আৰু পৃথিৱীখন সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে জীপাল কৰি তোলক। ভণ্টি তুমি অকণমান আঁতৰি দিয়া নে জানা? এজনী আমাৰ নৌৱেও ৰুইছে, এজনী আমাৰ কুঁহি, দুজনীয়ে লগ লাগি কিনি
আমলখি পুলিটো ৰুইছে। বতাহত নিচাদৌ চাইকেলখন পৰি থাকিলে। বহুত বতাহ মাৰিছে, বৰষুণ দিব এতিয়া। এয়া চাবুৱা বালিকা বিদ্যালয়ৰ বাইদেৱে গছপুলিটো ৰুইছে। যোৱা বছৰো এই ৰাস্তাটোত গছপুলিবিলাক ৰোৱা হৈছিলে আৰু এনেকৈ নেটবিলাক দি দিয়া হৈছিলে, কিন্তু মানুহবিলাকে গৰুবিলাক খেদিবলৈ আহোঁতে এই খুঁটিবিলাক উঘালি লৈ যায় আৰু সেই তেতিয়া গৰু ছাগলীবিলাকে এই গছপুলিবিলাক খাই দিয়ে আৰু খাই দিয়াৰ ফলত গছপুলিবিলাক মৰি যায়, যাতে এইবছৰ এনেকুৱা কাম কোনেও নকৰে। নিচাদৌ আৰু মই মিলি কিনি এই নেটখন ইয়াত বান্ধি দিম আৰু নেটখন এটা চাইডে চিলাই দিম, যাতে ইয়াত গৰু ছাগলীয়ে খাব নোৱাৰে। এতিয়া আমাৰ গছপুলি ৰোৱা কাৰ্যসূচী সমাপ্ত হৈছে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।